সমগ্ৰ বিশ্বৰ লগতে ৰঙিয়াৰ কাউৰবাহাৰ আঞ্চলিক ঈদগাহত উলহ মালহেৰে পবিত্ৰ ঈদুল আজহাৰ নামাজ সম্পন্ন কৰা হয়। ৰাতিপুৱা 8:45 বজাত মৌলানা নিজামুদ্দিন কাছিমিৰ ইমামতিত ঈদৰ 2 ৰাকাত ৱাজিব নামাজ সম্পাদন হয়। প্ৰায় 5,000 মানুহ ঈদগাহত উপস্থিত হৈ নামাজ পঢ়ে। নামাজৰ শেষত বিশ্বৰ সকলোৰে মংগল কামনা কৰি আল্লাহৰ ওচৰত দুৱাও কৰে। লগতে পবিত্ৰ হজ্জলৈ যোৱা হাজীসকলৰ যাতে হজ্জ আল্লাহে কবুল কৰে তাৰ বাবেও দুৱা কৰা হয়। দুৱাত স্থান পালে বানপানীয়ে প্ৰলয়ৰ সৃষ্টি কৰা কেৰালায়ো দুৱাত ভাৰতত যাতে হিন্দু মুছলমান সকলোৱে একতাৰ বান্ধোনেৰে জীয়াই থাকিব পাৰে তাৰ বাবেও দুৱা কৰা হয়। আল্লাহে সোনকালে যাতে কেৰালাৰ পৰিস্থিতি আগৰ অৱস্থালৈ ঘূৰাই আনে তাৰ বাবেও দুৱা কৰে সমাবেত হোৱা সকলো ৰাইজে। নামাজৰ আৰম্ভণিতে ইমামে ভাষণত উল্লেখ কৰে যে আমি অকল জন্তু কোৰবানী দিলেই নহ'ব, আমি আমাৰ সকলো বেয়া চৰিত্ৰক কোৰবানী কৰা উচিত যাৰ দ্বাৰা অসম তথা সমগ্ৰ বিশ্বতে শান্তি বিৰাজ কৰিব বুলি উল্লেখ কৰে ইমামগৰাকীয়ে। ৰঙিয়াৰ পৰা ৰচিদুল আলম ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।